নমস্কাৰ পুনৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি খাবলৈ কি লৈছো প্ৰথমতে চাই লওঁ আহক। ইফালে আলি, ইফালে বিলাহী, মাছ আৰু কি ভুল। এইফালে পাহিয়ে বনাইছে দেই আজি। তাৰপিছত ইফালে পচলা আৰু কুকুৰা মাংস, ইফালে মাছ আৰু সালাড লৈছো, নেমু, তিয়হ, গাজৰ আৰু জলকীয়া, ৰচুন কেইটামান আৰু এইটোৱে আৰু লগত আছে পানী এগিলাচ। এতিয়া বৰ বেছি দেৰি নকৰাকে খাবলৈ আৰম্ভ কৰোঁ আৰু বহুত ভোকো লাগিছে। দোকানৰ পৰা আহিছোঁ, আহি খাই বৈ লৈ আকৌ দোকান পলাবই লাগিব আৰু। আজি কি ল'লোঁ সকলোৱে চালোঁ আৰু এতিয়া বৰ বেছি দেৰি নকৰাকৈ খাবলৈ আৰম্ভ কৰি লওঁ। বহুত ভোক লাগিছে। বস্তুকেইটা অঁতৰাই লওঁ, কাঁহীখন ঠেক ঠেক লাগে। এনেই সজাইছিলোঁ আৰু অলপ ধুনীয়া দেখক বুলি। ধুনীয়া ধুনীয়া গোটেইকেইটা অঁতৰাই দিওঁ, একদম ফ্ৰেণ্ড কাঁহীটো কৰি পিনি খাই থাকোঁ আৰু। এইফালে কাঁহীখন কাঁহীখন ঠেকমেক হৈ আছে। এইখন চব্জি তব্জি অকণমান প্লেটত ধুনীয়াকৈ ওলাই লৈছোঁ। সানি খাওঁতে বৰ অসুবিধা। এতিয়া বৰ বেছি দেৰি নকৰাকৈ মাছৰ জোলৰ পৰাই খাই লওঁ। দালিটোতো সদায় খাই আছোঁ, আজি মাছৰ জোল, বিলাহী আৰু ভোল মাছ দি পিনি পাহিয়ে আজি বনাইছে। আৰু কল পচলাটো কুকুৰা মাংসৰ লগত বোৱাৰীয়ে বনাইছে। দালিটো বইল কৰিলে আৰু আজি বইল দালি খাম বুলি। কৃষ্ণ